হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভালে। এতিয়া মই দোকানতে আছোঁ। আপোনালোকক দেখাই আজি হ'ব হেয়াৰ স্মুথনিং, ৰ'ৰেল এক্সটেনশ্যন হেয়াৰ স্মুথনিং। চাই যাব এনেকৈ কি কৰোঁ। এয়া ক্লাইণ্টৰ হেয়াৰ। আগতে এবাৰ কৰিছিলে, ষ্ট্ৰেটনিং কৰিছিলে মেট্ৰিক্সৰ, এবাৰ স্মুথনিং কৰিব। এয়া হৈছে আমাৰ ৰ'ৰেল এক্সটেনশ্যন ফাৰ্ষ্ট ক্ৰীম, ছেকেণ্ড ক্ৰীম, গ্লভছ ৰেডি হৈ গৈছে। এয়া ষ্ট্ৰেটনাৰ লগাই ৰাখিছোঁ, আইকনিকৰ ষ্ট্ৰেটনাৰ হয়। আৰু এয়া হেয়াৰ পাৰ্টিশ্যন একবাৰ আইৰণ কৰি লৈছোঁ, তাৰপিছত গ্লভছ পিন্ধি দি যদিও গ্লভছ লগাইছোঁ, মই গ্লভছ লগাই কিনে কৰিব টান পাওঁ, কিন্তু হাতেৰে কৰিলে কেমিকেল হয় ন, তো হেৰি হৈ যায় হাতত, কিবা কিবি ওলাই যাব পাৰে বা কিবা হাৰ্ম কৰিব পাৰে, সেইকাৰণে গ্লভছ লগাব লাগে। কিন্তু মই গ্লভছ নলগাকৈ কৰোঁ। গ্লভছ লগালেও যদিও মোৰ